নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰত যদি তুলসী গছ আছে, এই 7টা কাম কেতিয়াও নকৰিব। কৰিলে হয়তো ঘৰখনলৈ অমংগল আহিব পাৰে। 1 নম্বৰতে, একাদশী দিনা আৰু দেওবাৰ দিনা গছৰ পৰা তুলসী পাত কেতিয়াও নিছিঙিব। 2 নম্বৰতে, তুলসী গছৰ কাষত জাবৰ-জোথৰ নথব আৰু নেপেলাব। তুলসী গছৰ গুৰি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। 3 নম্বৰতে, তুলসী কেতিয়াও গা নোধোৱাকৈ বা সন্ধিয়া সময়ত নিছিঙিব। 4 নম্বৰতে, আপোনাৰ ঘৰত যদি তুলসী গছ আছে, বাস্তুমতে ইয়াক সদায় উত্তৰ বা উত্তৰ-পূব দিশত ৰখাটো মংগলজনক। 5 নম্বৰতে, তুলসী পাত কেতিয়াও শিৱলিংগত বা শিৱ পূজাত অৰ্পণ নকৰিব। 6 নম্বৰতে, ঘৰত কেতিয়াও শুকাই যোৱা তুলসী গছ ৰাখিব নালাগে। ইয়াৰ ঠাইত নতুন তুলসী ৰোৱাটো প্ৰয়োজন। এই শুকাই যোৱা গছ নদী বা পুখুৰীত পেলাই দিব লাগে। 7 নম্বৰতে, তুলসী পাত কেতিয়াও চোবাই খাব নালাগে। তুলসী পাত সদায় গিলি খাব লাগে।